এই নিৰ্বাচনে প্ৰমাণ কৰিলে যে হিন্দুৱে সাম্প্ৰদায়িকতা নকৰে। কোনোবাই যদি অসমত সাম্প্ৰদায়িকতা কৰে, এটাই জনগোষ্ঠীয়ে কৰে, এটা ধৰ্মৰ লোকে কৰে, এইবাৰৰ নিৰ্বাচনত সেই কথা প্ৰমাণ হ'ল। ঠিক আছে ডাঙৰীয়া, তেতিয়াহ'লে নগাঁৱত যে জিকি গ'ল, ঠিক আছে, নগাঁৱত সেই এটা ধৰ্মৰ এটা জাতিৰ মানুহৰ পাৰ্চেন্টেজ কিন্তু 65%। তাৰ পৰা জিকি গ'ল কিন্তু কোন জানেনে? প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া। কোন আছিলে? হিন্দু। বাংলাদেশৰ মূলৰ সংখ্যালঘু লোকসকলৰ ভোটৰ কেন্দ্ৰবিলাক যদি চাব যাওঁ, 100টা ভোটৰ 99টা ভোটেই মাত্ৰ কংগ্ৰেছ দলে লাভ কৰিছে। ঠিক আছে, কৰিমগঞ্জৰ পৰা কোন জিকি গ'ল? কৰিমগঞ্জৰ পৰা কিন্তু সেই এটা ধৰ্মৰ এটা জাতিৰ মানুহৰ কিন্তু 55%ৰ ওপৰত মেজৰিটি আছে, কিন্তু তাৰ পৰা জিকি গ'ল কোন? কৃপানাথ ডাঙৰীয়া জিকি গ'ল, য'ত আপোনালোকৰে বিজেপিত দেখোন। সেইটো আপুনি ক'ব নোৱাৰে নহয়, কাৰণ আপোনালোকৰ বিজেপি যে জিকি গ'ল। কম নেকি ডাঙৰীয়া যে হিন্দু মানুহখিনি সাম্প্ৰদায়িকতা কৰে, বেয়া মানুহ কম নেকি? নকওঁ, কাৰণ ভোট নিজৰ নিজৰ কথা, ভোট নিজৰ ব্যক্তিগত অধিকাৰ। যে কৈছে মোদীজীয়ে দিয়া ঘৰত থাকিব পাৰে, মোদীজীয়ে দিয়া লাইটৰ পোহৰ ল'বলৈ পাৰে, মোদীজীয়ে দিয়া সেই লেট্ৰিনত মানে বহিব পাৰে। মোদীজী হওক বা আপুনি হওক, কোনো আপোনালোকে ব্যক্তিগত পইচা দি ৰাইজক 1 টকা একো দিয়া নাই। সেয়া ৰাইজৰ টেক্সৰ পইচা। মোদী ডাঙৰীয়া হওক বা আপোনাক হওক, আমি ৰাইজে চলাই আছো। আজি যে আপোনালোকে কাপোৰযোৰ পিন্ধিছে, আপোনালোকে যে হাতত আইফোন লৈ ঘূৰি আছে, আপোনালোকে যে বিলাসী জীৱন কটাই আছে, সেয়া অকল ৰাইজৰ কাৰণে সম্ভৱ হৈছে, কাৰণ ৰাইজৰ টকাৰে আপোনালোকে দৰমহা পাইছে, ৰাইজৰ টকাৰে আপোনালোকে বিলাসী জীৱন জীয়াইছে। তো আপোনালোকে আমাক একো দিয়া নাই, আমি নিজৰ টেক্সৰ পইচা দি আমি যি পাব লগা প্ৰাপ্য লাগে আমি সেইখিনি পাইছো, কিন্তু আপোনালোকে ব্যক্তিগত বিলাসী জীৱন পাইছে, সেয়া কিন্তু আমাৰ জহত। আপুনি যদি হেমন্ত বিশ্ব শৰ্মা হয়, শৰ্মা হৈ কিনে আপুনি কংগ্ৰেছত থাকোতে আপুনি জয়যুক্ত হৈ আছিলে। আপুনি কেনেকে জয়যুক্ত হৈ আছিলে? আপোনাক কি তেতিয়া হিন্দু মানুহে ভোট দিয়া নাছিলে? হিন্দু মুছলমান কৰিবলৈ অন্তত আপোনাক ক্ষমা নাপায়, কাৰণ আপুনি যেতিয়া কংগ্ৰেছত আছিলে তেতিয়া আপুনি কিন্তু টুপি পিন্ধি সেই ধুবুৰীত আপুনি ঘূৰি আছিলে, বৰপেটাত ঘূৰি আছিলে, মোৰ ভাই মোৰ ভাই মোৰ ভাই, বুজিছে? তাৰপিছত আপুনি কৈছিলে মাদ্ৰাছা জ্ঞান সমাজত বিৰাট দৰকাৰ। তাৰপিছত আপুনি কি কৈছিলে? বিজেপি আহিলে অমুক হ'ব, সম্প্ৰদায়িকতা বাঢ়িব, গুজৰাটৰ পানী পাই পিনি মুছলমানৰ তেজ যায়। আজি কিন্তু সেই গুজৰাটী ভৰিত পৰি কিনে আপুনি কিন্তু চৰকাৰ চলাবলগীয়া বাধ্য হৈ গৈছে। আসসালামু আলাইকুম, নমস্কাৰ। মুখ্যমন্ত্ৰী আকৌ আৰম্ভ কৰিলে হিন্দু মুছলমান কৰা, কাৰণ তেখেতে সমাজখন ভালকে থাকিবলৈ নিদিয়ে। মেইন কথা, তেখেতে ভৰি কপি গৈছে। এইবাৰ ইলেকশ্যনত তেখেতে বুজি পাইছে যে মোৰটোতো বেয়া অৱস্থা হৈ আছে 2026-ত। সেই কঁপনিত তেখেতে মানে কি কৰো কি নকৰো হয় আকৌ হিন্দু মুছলমান আৰম্ভ কৰিছে। বাৰু যি হওক, তেখেতে যিখিনি কথা কৈছে প্ৰতিটো কথাত এই ভিডিঅ' মাধ্যমেদি প্ৰত্যুত্তৰ দিয়াৰ চেষ্টা কৰিম। প্ৰথম কথা, তেখেতে যি কৈছে কি হিন্দুৱে সম্প্ৰদায়িকতা নকৰে, এটা জাতি এটা ধৰ্মৰ মানুহে সম্প্ৰদায়িকতা কৰে, মানে ভোটৰ কথাত কৈছে। ঠিক আছে ডাঙৰীয়া, তেতিয়াহ'লে আপোনাক মই এটা কথা ক'ব বিচাৰো, সেই নগাঁৱত যে জিকি গ'ল, ঠিক আছে, নগাঁৱত সেই এটা ধৰ্মৰ এটা জাতিৰ মানুহৰ পাৰ্চেন্টেজ কিন্তু 65%। তাৰ পৰা জিকি গ'ল কিন্তু কোন জানেনে? প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া। কোন আছিলে? হিন্দু। ঠিক আছে, কৰিমগঞ্জৰ পৰা কোন জিকি গ'ল? কৰিমগঞ্জৰ পৰা কিন্তু সেই এটা ধৰ্মৰ এটা জাতিৰ মানুহৰ কিন্তু 55%ৰ ওপৰত মেজৰিটি আছে, কিন্তু তাৰ পৰা জিকি গ'ল কোন? কৃপানাথ ডাঙৰীয়া জিকি গ'ল, য'ত আপোনালোকৰে বিজেপিত দেখোন। সেইটো আপুনি ক'ব নোৱাৰে নহয়, কাৰণ আপোনালোকৰ বিজেপি যে জিকি গ'ল, তাতে আকৌ ভাল ন, তাতে ৰাইজটো ভাল হয়নে নহয়? সেইজন দেখোন হিন্দু আছিলে। এতিয়া আপুনি যে কৈছে সেই এটা ধৰ্ম এটা জাতিৰ মানুহে সম্প্ৰদায়িকতা কৰে, ক'ত কৰিলে? এতিয়া আপোনাৰ ভাষাত যদি যাওঁ, তেতিয়াহ'লে ডাঙৰীয়া হিন্দু মেজৰিটি ঠাই জেগাৰ পৰা কোনজন আন ধৰ্মৰ মানুহ জিকি আহিছে, মানে মুছলমান এজন জিকি আহিছে? এটা মাত্ৰ উদাহৰণ দিয়ক। সেইকাৰণে আমি কম নেকি ডাঙৰীয়া যে হিন্দু মানুহখিনি সাম্প্ৰদায়িকতা কৰে, বেয়া মানুহ কম নেকি? নকওঁ, কাৰণ ভোট নিজৰ নিজৰ কথা, ভোট নিজৰ ব্যক্তিগত অধিকাৰ। আৰু দ্বিতীয় নম্বৰ কথা, আপুনি যে কৈছে মোদীজীয়ে দিয়া ঘৰত থাকিব পাৰে, মোদীজীয়ে দিয়া লাইটৰ পোহৰ ল'বলৈ পাৰে, মোদীজীয়ে দিয়া সেই লেট্ৰিনত মানে বহিব পাৰে, আপুনি যে কথাবিলাক যে কৈছে, প্ৰথম কথাটো হৈ গ'ল ডাঙৰীয়া, মোদীজী হওক বা আপুনি হওক, কোনো আপোনালোকে ব্যক্তিগত পইচা দি ৰাইজক 1 টকা একো দিয়া নাই। সেয়া ৰাইজৰ টেক্সৰ পইচা। প্ৰতিজন মানুহে টেক্স পে কৰে, সেয়া লাগিলে এটা মেচৰ বকচৰ কিনক, সি টেক্স পে কৰে। কিন্তু ক'ব গ'লে মোদী ডাঙৰীয়া হওক বা আপোনাক হওক, আমি ৰাইজে চলাই আছো। আজি যে আপোনালোকে কাপোৰযোৰ পিন্ধিছে, আপোনালোকে যে হাতত আইফোন লৈ ঘূৰি আছে, আপোনালোকে যে বিলাসী জীৱন কটাই আছে, সেয়া অকল ৰাইজৰ কাৰণে সম্ভৱ হৈছে, কাৰণ ৰাইজৰ টকাৰে আপোনালোকে দৰমহা পাইছে, ৰাইজৰ টকাৰে আপোনালোকে বিলাসী জীৱন জীয়াইছে। তো আপোনালোকে আমাক একো দিয়া নাই, আমি নিজৰ টেক্সৰ পইচা দি আমি যি পাব লগা প্ৰাপ্য লাগে আমি সেইখিনি পাইছো, কিন্তু আপোনালোকে ব্যক্তিগত বিলাসী জীৱন পাইছে, সেয়া কিন্তু আমাৰ জহত, আমাৰ ৰাইজৰ টকাত পাইছে। সেইকাৰণে আমিহে আপোনালোকক দিছো, আপুনি আমাক একো দিব পৰা নাই, আমাক একো দিয়া নাই আপোনালোকৰ ব্যক্তিগত পইচা দি। আমি যি পাইছো সেয়া আমাৰ নিজৰ টেক্সৰ পইচা দি আমি পাইছো, আৰু সেয়া আমাক পাব লগা প্ৰাপ্য। তৃতীয় নম্বৰ কথা থাকিলে, এই তৃতীয় নম্বৰটো ক'লে আচলতে দুখেই পাই যাব বাৰু। কংগ্ৰেছক মানে গোটেই মুছলমান বিলাকে ভোট দিয়ে। আপুনি যদি হেমন্ত বিশ্ব শৰ্মা হয়, শৰ্মা হৈ কিনে আপুনি কংগ্ৰেছত থাকোতে আপুনি জয়যুক্ত হৈ আছিলে।
আপুনি কেনেকে জয়যুক্ত হৈ আছিলে? আপোনাক কি তেতিয়া হিন্দু মানুহে ভোট দিয়া নাছিলে? আপোনাক 100% হিন্দু মানুহে ভোট দিছিলে। তেনেকে বিজেপি দায়ী কিনে হিন্দু মুছলমান কৰিবলৈ অন্ততঃ আপোনাক ক্ষমা নাপায়। কাৰণ আপুনি যেতিয়া কংগ্ৰেছত আছিলে তেতিয়া আপুনি কিন্তু টুপি পিন্ধি সেই ধুবুৰীত আপুনি ঘূৰি আছিলে, বৰপেটাত ঘূৰি আছিলে, মোৰ ভাই মোৰ ভাই মোৰ ভাই, বুজিছে? তাৰপিছত আপুনি কৈছিলে মাদ্ৰাছা জ্ঞান সমাজত বিৰাট দৰকাৰ। তাৰপিছত আপুনি কি কৈছিলে যে বিজেপি আহিলে অমুক হ'ব, সাম্প্ৰদায়িকতা বাঢ়িব, গুজৰাটৰ পানী পাই পেলি মুছলমানৰ তেজ যায়। আজি কিন্তু সেই গুজৰাটী ভৰিত পৰি কিনে আপুনি কিন্তু চৰকাৰ চলাবলৈ দিয়া বাধ্য হৈ গৈছে। আপোনাৰ মুখত এইবিলাক কথা শুবা নাপায় ডাঙৰীয়া। সেইকাৰণে সমাজখনত হিন্দু মুছলমান নকৰিব। ৰাইজে জানে কোন যোগ্য ব্যক্তি যাক ভোট দিব লাগে তাক ৰাইজে দিব, ঠিক আছে? এই সাম্প্ৰদায়িকতা কথা বিষবাস্প বিয়পাব। আজি সমাজত যে বিষবাস্প বিয়পাইছে, কেতিয়াবা ল'ৰা ছোৱালীক আপোনালোকে আগুৱাই লৈ কিনে হিন্দু মুছলমান কৰাবলৈ লাগা দিবচোন। সেইবিলাক আপুনি নকৰাই। আপোনাৰ ল'ৰা ছোৱালী কিন্তু ইণ্ডিয়াৰ বাহিৰত পঢ়াই আছে, আপুনি লণ্ডনত পঢ়াই আছে, ভাল ভৱিষ্যত দি আছে, কিন্তু আমাৰ সমাজত কি কৰি আছে? আপুনি পঢ়িব নালাগে, ইয়াৰে ল'ৰা ছোৱালীখিনি বৰবাদ হৈ যাওক, আপোনালোকৰ ল'ৰা ছোৱালীয়ে কালি আকৌ তাৰ পৰা পঢ়ি আহি কিনে ইয়াতে আমাৰ ল'ৰা ছোৱালীবিলাক শাসন কৰিব নে কি? হয়নে? সেইটোৱেতো পৰিয়াল কেন্দ্ৰিক ৰাজনীতি, ঠিক আছে? আপুনি আজি মুখ্যমন্ত্ৰী হৈ আছে, আজি আপোনাৰ হাতত গোটেই শক্তি আছে, মানুহ আছে, কিন্তু সেই বুলি আমি অন্ততঃ মই ৰুবুল আহমেদ আপোনাক কেয়াৰ নকৰো, ভয় নকৰো। সেই আপুনি তুচ্ছ তাচ্ছিল্য কৰি থাকিব আৰু ভয়ত শুনি থকা, অন্ততঃ সেইখিনি আমাক ঘৰত সংস্কাৰ দিয়া নাই। তেতিয়াহ'লে জীয়াই আছো, মাত মাতি যাম। জয় অসম।